वेलकम बैक टू माय यूट्यूब चैनल আৰু আজি মই এতিয়া গৈ আছো নাৰায়ণ পূজা খাবলৈ পূজাখন আছে নাৰেঙ্গী কলংপাৰৰ ওচৰত তো তালৈকে মই গৈ আছো আৰু পূজাত কি কৰো দেখুৱাই আছো আৰু তাৰ আগতে যদি হে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব তো বলক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিওটো আৰু ময়ো গৈ আছো তো চাই থাকিব ভিডিওটো স্কিপ তো এতিয়া মই পূজালৈ যাবলৈ ৰেডি আৰু এতিয়া দাদাৰ লগত যাম দাদালৈকে ৰৈ আছো আৰু এতিয়া দাদা আহি পালে আৰু দাদাৰ লগতে গৈ আছো মই এতিয়া আৰু বলক আজি ৰাতি গুৱাহাটীখন দেখাও আপোনালোকক তো এইখিনি পালো আমি মাটি তো আগলৈ বলক দেখাই আছো তো এনেদৰে আমি গৈ আছো আৰু চাওকচোন ৰাতিৰ গুৱাহাটীখন কিমান সুন্দৰ দেখিবলৈ বহুত ভাল লাগে আহিলে ওলাই তো এনেকৈ আমি গৈ আছো টাইম লাগিব কাৰণ যেহেতু কলংপাৰত আছে আৰু এতিয়া আমি পাইছো এয়া নাৰেঙ্গী তো আৰু বেছি টাইম নাই আৰু পাম আমি এনেদৰে গৈ আছো আপোনালোকে এনজয় কৰক ৰাতিৰ গুৱাহাটী এখন মোৰ ভিডিঅ'ৰ জৰিয়তে চাওক আৰু এতিয়া ৰেল পৰিছে তো এইকাৰণে অলপমান টাইম ৰখিব লাগিব আৰু এতিয়া আমি আহি পালোঁ কিন্তু আহি পাই পূজা শেষ হ'বৰ হৈছে তো মই এনে সেৱা এটা ল'লোঁ আৰু ভাবিছিলোঁ পূজা শেষ হোৱা নাই কিন্তু এইবাৰ সোনকালে শেষ হ'ল তো মানুহবোৰো যাবলৈ ধৰিছে আমাৰ অলপ লেটেই হ'ল কথা নাই বাৰু তো মই পূজা চূজা কৰিলোঁ আৰু এয়া চাওক ভোগ খাবলৈ লৈছোঁ আৰু এতিয়া দেৱে যাবলৈ ওলাইছে সেইকাৰণে সেৱা লৈছে ঘৰৰ মানুহবোৰে তো ময়ো দেখাই আছোঁ আপোনালোকক দেৰিয়ে হ'ল আমিও যাবৰ হ'ল তো মানুহবোৰো আহিছে আৰু কিছুমান গ'ল বাৰু দেৰি হ'ল কাৰণে এয়া চাওক ভোগ নাৰায়ণ পূজাৰ ভোগ বুলি ক'লেতো কি ক'ম আৰু মানে টেষ্টি তো দিয়ক ময়ো খাই লওঁ বহুতে টেষ্টি হৈছে বাৰু আৰু এতিয়া আমি যাম এইখিনি বাৰু দেখাবলৈ নহ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু চাওক পূৰা জোনবায়ো দেখাইছোঁ তো ৰাতি ওলাই ভালে লাগে এনে কিন্তু সদায়তো নাহোঁ আৰু এয়া চাওক নুনমাটিৰ ফিল্ডখন য'ত মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহোঁ কেতিয়াবা আৰু এতিয়া নাৰেঙ্গী নেপালী চক পালোঁ এয়া চাওক নেপালী চকৰ বজাৰখন দেখালোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আজিলৈ যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি